এভৰিৱান আজি মই ফাৰ্ষ্ট টাইম বনাম লোকেল চিকেন একচুৱেলি সঁচা কথা কওঁ মই আগতে কেতিয়াও বনা নাই কিয় বনা নাই মানে মায়ে বনাই তো মই কি পদ্ধতিৰে বনাইছোঁ দেখাম এয়া দেখিছে দৈ অকণমান গাখীৰ থৈ দিছিলোঁ দৈ হৈ গ'ল আৰু এয়া মুৰ্গীৰ লগত কি দিছোঁ জানেনে আপুনি মানে চিকেনৰ লগত পিঁয়াজ দিছোঁ অকণমান জিৰা গুড়ি দিছোঁ অকণমান জালুকৰ গুড়ি দিছোঁ আৰু হালধি আৰু নিমখ আৰু একোৱেই দিয়া নাই কি দিলোঁ ক'লোঁ মই হালধি নিমখ জিৰা গুড়ি ধনিয়া পাউডাৰ অকণমান আৰু দৈ অকণমান দি দিলোঁ আৰু দৈখিনি ঘৰতে বনাইছিলোঁ মই কিনা দৈ নহয় আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি মেৰিনেট কৰি অলপ সময় আধা ঘণ্টা থৈ দিম আৰু ইয়াৰ কাৰণে কি মই বস্তু লৈছোঁ বনাবলৈ আপোনালোকক দেখাই আছোঁ পিঁয়াজ কাটি লৈছোঁ ধনিয়া কাটি লৈছোঁ বিলাহী কাটি লৈছোঁ কেপচিকাম কাটি লৈছোঁ আৰু ইফালে আলু লৈছোঁ আৰু ইফালে আদা নহৰু পেষ্ট লৈছোঁ আৰু এইটো চাওক কাশ্মীৰী মিৰ্চ পাউডাৰ এইটো হ'ল মিট মছলা চাহী গৰম মছলা ধনিয়া পাউডাৰ আৰু এইটো চিকেন কাৰী মছলা এইখিনি এতিয়া লৈ লৈছোঁ আৰু এতিয়া মই বনাম আৰম্ভ কৰিম ইয়াক কেৰাহীটো গৰম হোৱাত মই তেল দি লৈছোঁ প্ৰথমতে তেল গৰম হোৱাত মই আলুখিনি ফ্ৰাই কৰি ল'ম আৰু এয়া আমাৰ আলু প্ৰায় ভাজা হৈ গৈছে আৰু এতিয়া এইখিনি নমাই থৈ দিম এতিয়া ইয়াতে দিম মই কেঁচা পিঁয়াজ আৰু এই আদা নহৰু পেষ্টটো দি দিম এতিয়া এইখিনি কিছু সময় মই এনেকৈ লৰাই ভাজি থাকিম ইয়াত মই তেজপাত দুটাও দি দিছোঁ আৰু ভালকৈ এবাৰ লৰাই দিছোঁ কিছু সময় ভজাৰ পিছত মই ইয়াতে দি দিছোঁ বিলাহী কেপচিকাম আৰু অকণমান দি দিছোঁ জিৰা গুড়ি এতিয়া মই ইয়াত এনেই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ কিছু সময় ঢাকনি দি সিজিব দিয়াৰ পিছত এয়া দেখিছে আমাৰ প্ৰায়খিনি ভাজা হৈ গৈছে মাজে মাজে লৰাই ঢাকনি দি ভাজি আছিলোঁ সেইখিনি ইমান দেখাই থকা নাই আৰু হৈ গৈছে আৰু ভাজা হোৱাৰ পিছত মই আলুখিনি দি দিছোঁ আলুখিনি দিও কিছু সময় লৰাই থাকিম অলপ সময় ভাজিম আকৌ ঢাকনি দি আকৌ অলপ সময় ভাজিম তেনেকৈ কিছু সময় ভাজাৰ পিছত এয়া আপোনালোকক দেখাইছোঁ আমাৰ ফাইনেলি হৈ গৈছে আৰু যিহেতু হৈ গৈছে এতিয়া অলপ সময় লৰাই ইয়াতে মই প্ৰয়োজন মতে পানী দি দিম অকণমান পানী দি প্ৰথমতে অলপ লৰাই লৈছোঁ আৰু তাৰপিছত মই বেছিকৈ যিমানখিনি লাগে গোটেইখিনি পানী দি দিম আৰু পানী দি গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু ইয়াত মই মছলাখিনি এতিয়া দি দিম অলপ সময় উতলি যোৱাৰ পিছত চিকেন মছলা দিলোঁ তাৰপিছতে এইটো ধনিয়া পাউডাৰ চিলি পাউডাৰ যি চাহী গৰম মছলা যি মছলা দেখাইছিলোঁ আপোনালোকক চবৰে অলপ অলপ দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ আৰু অলপ সময় উতলিব দিছোঁ আৰু মাজতে আলু দুপিচ এনেকৈ লৈ মই ভাঙি লৈছোঁ অলপ গুড়া কৰি লৈ আকৌ অকণমান গ্ৰেভি অকণমান দি লৰাই লৈ কিনে দি দিছোঁ তেতিয়া আমাৰ গ্ৰেভিটো ভাল হয় খাবলৈ নিজে হাতে ধৰি মোবাইলটো মানে ভিডিঅ' কৰি থকা বিৰাট দিগদাৰ সেইকাৰণে হয়তো ভিডিঅ'টো চাই ভাল নাপাব পাৰে বাট ভিডিঅ'টো ইম্পৰ্টেণ্ট নহয় কেনেকৈ বনাইছোঁ সেইটোহে ইম্পৰ্টেণ্ট আৰু এয়া আমাৰ গ্ৰেভি প্ৰায় ৰেডি হৈ গৈছে ইয়াৰ পৰা মাইনাৰ কাৰণে অকণমান বাতি এটাত নমাই থৈ দিছোঁ আৰু অকণমান ধনিয়া ওপৰতে দি দিম কাৰণ তাই জ্বলাই নাখায় আৰু পিছত ইয়াতে মই কেঁচা জলকীয়া অকণমান খুন্দি থৈ দিছিলোঁ সেইখিনি মিক্স কৰি ইয়াতে লৰাই দিলোঁ আৰু এয়া আমাৰ ফাইনেলি চিকেন কাৰী ৰেডি হৈ গ'ল আৰু এতিয়া মই আপোনালোকক অকণমান ডেক'ৰেশ্যন কৰি দেখাওঁ আৰু বাতি এটাত লৈ কেনে আৰু তাৰপিছত খাই চাওঁ কেনেকুৱা হৈছে বলক দেখাই আছোঁ আৰু এতিয়া আমি খাওঁ মইতো খাই খুব ভাল পাইছোঁ তুমি খাই কেনেকুৱা পাইছা
ভাল পাইছে আৰু বাৰ্বিও নিজে নিজে খাই আছে ন বাৰ্বি তুমি নিজে নিজে খোৱা ন আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ যদিও খাই নিজে ভালেই পাইছোঁ আৰু একদম চিম্পুলকৈ বনাইছোঁ আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই